হেল্ল' গাইজ, কি খবৰ সকলোৱে খবৰ চাগে ভাল। আমিও ভালেই আছোঁ। এইফালে এয়া মা আৰু ভাগিন আহিছিলে মোক আৰু বাবুক ঘৰলৈ নিবলৈ বুলি, আৰু এয়া আমি ওলাই ল'লোঁ, মই বাবু আৰু মা। এয়া পিছফালে মা বহি আছে আৰু আগফালে ভাগিনটোৱে ভিডিঅ' কৰি আছে। এয়া মোৰ ভাগিনটো। এতিয়া ওলাইছোঁ মা ঘৰলৈ বুলি। এইফালে আজি মাহঁতৰ ঘৰত আহিছোঁ আৰু সেয়া চাওকচোন, জলকীয়া লাগি আছে গছজোপাত, দেখিছেনে কেনেকৈ ইমান ধুনীয়াকৈ লাগি আছে। গোটেই গছজোপাই লাগি আছে আৰু এয়া গোল জলকীয়া, এয়া গোল জলকীয়া আৰু আছে। এইবিলাক দেখিয়ে ভাল লাগিছে গছজোপা। এইফালে আকৌ ভাগিনটো টিউশ্যন আছিলে, আহি আবেলি টিউশ্যনলৈ গ'ল। এয়া বাইদেৱে থৈ আহিলে, লগতে এয়া আমাৰ বেটাও গৈছিলে। এতিয়া সন্ধিয়া সময়ত আহিলে দাদা আৰু বৌৰ লগতে ময়ো আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। আৰু এইফালে এয়া বৌ, এইফালে বাইদেউ আৰু এইফালে এয়া ভতিজাজনী। এইফালে দাদাই পাইছিলে কাছ এটা, সোণালী কাছ, মাছ মাৰোঁতে পাইছিলে বোলে, তাকে মন্দিৰত দিবৰ কাৰণে আহিলোঁ। গৈছে লগ বিচাৰি গৈছে। এয়া পিছৰ দিনা ৰাতিপুৱা এয়া আনিছে, ৰাতিপুৱাই নৈ ঘাটৰ পৰা কান্ধুলি মাছ আৰু কাৱৈ মাছ, এটা কেঁকুৰাও আহিছে আৰু এয়া চব মিহল সৰু মাছ আনিছে। আৰু এয়া হৈছে কাৱৈ মাছ, ৰাতিপুৱা একদম 6টা মানতে গৈ পেলাই আনিছেগৈ। ধুনীয়া মাছ পায়। এফালে এয়া খোলাত দিয়া মাছ আৰু এইফালে মাছৰ গুড়া ভাজি। এই ৰান্ধনীয়ে নকয়, লাজ কৰে। দেখাই দিয়া, কৈ দিয়া। হেতা লাগে, এয়া বাচ্চা পাৰ্টি বহি আছে। এতিয়া আহিলোঁ আমি বা ঘৰত, আৰু এয়া ভাগিনটো পিজ্জা অৰ্ডাৰ কৰি আনিছে আৰু সিয়ে ভগাই আছে। আৰু এতিয়া আমি খাব লৈছোঁ। 3টা ফ্লেভাৰ, 3টা পিজ্জা আনিছে। এইফালে ৰাতি এতিয়া বাইদেউহঁতে আনিলে ছাগলী মাংস, আৰু এইফালেও আছে ছাগলী মাংস, অলপ বেছিকৈ আনিছে। মানুহ অলপ বেছি, মাহঁতো আহিব আৰু বাইদেউহঁতো আহিব, সেইকাৰণে অলপ বেছিকৈ আনিছে। আৰু ছাগলী মাথাও লৈ আহিছে। কি কৰি আছা তুমি? এয়া আলু পিঁয়াজ কাটিছোঁ মাংস বনোৱাৰ কাৰণে। এয়া আমি ছাগলী চুচতা চাফা কৰি আছোঁ। এয়া মাংস, এয়া জিবিলা, এয়া এয়া তুমি, এয়া লাকি, কেক কি? আৰু এইফালে এয়া ছাগলী মাংস বনাই আছোঁ, মই কুকাৰত বনাইছোঁ। এয়া দেখিছেনে, কুকাৰতে ভাজি পেলাই কুকাৰতে এনেকৈ চিটি মাৰি দিছোঁ। আৰু এইফালে বনাই আছোঁ এয়া মাছৰ আঞ্জা, মাছ বিলাহী বনাইছোঁ। ভকুৱা মাছ আনিছিলে, মায়ে মানে মাংস নাখায়, সেইকাৰণে মাছ বনাইছোঁ। এইফালে ছাগলী পেটু ভাজি আছোঁ। এইফালে এয়া ৰাতি যে লাকিয়ে কেকটো বনাইছিলে, এনেই বনাইছিলে দেই, কাৰো বাৰ্থডে নহয়, বাবুৰো নহয়, কাৰোৱে বাৰ্থডে নহয়, একো নহয়, তাক সি কোৱাৰ কাৰণেহে মানে লাকি বনাই দিছে আৰু তাৰ পচন্দৰ মতে। সেইটোকে এতিয়া জান আহিলে আমাক নিবৰ কাৰণে, জানৰ লগত কাটিম বুলি ৰখি আছিলে, আৰু এয়া কাটি লৈ সি চবকে খুৱাব ধৰিছে। বৰ ফূৰ্তি পাইছে। এনেই আমি গাইছোঁ আৰু হেপী ফেমিলি এনেকৈ বুলি গাওঁতে সি বৰ ফূৰ্তি পাইছে, মানে সেইখিনি ফূৰ্তিকে চাবলৈ বায়েকে কেকটো বনাই দিলে। আৰু কেকটো কেনেকুৱা হৈছে জনাবচোন দেখিবলৈ। এয়া মোৰ ভাগিনী বনাইছে লাকি, আৰু এই ভাগিনে দেখিছেনে পুৰা হাত চেলেকি খাই আছে কেকটো, মানে বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু এইফালে বাইদেৱে ভিডিঅ' কৰি মোক হাই ক'ব দি আছে। আৰু এইফালে এতিয়া কেকটো আমি খাই লওঁ দেই। এয়া হৈছে মোৰ বাইদেউ। এইফালে বায়েকৰ ঘৰত জোঁৱায়েক আহিছে, আৰু এয়া ছাগলী মাংস পুৰি দি ধুনীয়াকৈ সম্ভাষণ জনাইছে। এইফালে আকৌ এয়া মা ঘৰলৈ আহিলোঁ, আৰু আকৌ আনিলে পুঠি মাছ, আমি নিবৰ কাৰণে শুকুৱাবলৈ আনিলে। এয়া পুঠি মাছ বাছি লৈ চালনীত দিছে,
আৰু দি জুইৰ ওপৰত দিছে। এনেকৈ শুকুৱালে যে কিমান ভাল লাগে গোন্ধটো। আৰু অকণমানে পেটু ওলাইছে, বাইদেৱে পেটু খাই ভাল পায়, সেইকাৰণে অকণ ৰাখি থৈ দিছে। এফালে এয়া মাছ এইখিনি বনোৱাৰ কাৰণে মানে কাটি লৈছে, কান্ধুলি মাছ আৰু বহুত কিবা কিবি আছে আৰু এনেকৈ এইখিনি বনোৱাৰ কাৰণে, আৰু এইখিনি শুকুৱাৰ কাৰণে থৈ দিছে। মানে আমি লৈ যাম আৰু জুইৰ ওপৰত শুকুৱাই। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই।